বাদ্যে চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি নিবিচাৰাকৈ আমাৰ মাজেৰে এটা প্ৰচণ্ড ধুমুহা পাৰ হৈ গ'ল। সি যি কি নহওক, আমি সকলোৰে এতিয়া ভালে, এতিয়া আমাৰ পৰিস্থিতি স্বাভাৱিক হৈছে, পৰিৱৰ্তন হ'ব বুলি কৈছিল, কিন্তু কি হ'ব আমাক কোৱা নাছিল। এতিয়াও আমাৰ সকলো ভালে ভালে আগবাঢ়ি আছে। সকলোবোৰ আগামীকে সকলো ভালে ভালে নিশ্চয় যাব। আজি মই আৰম্ভ কৰিছোঁ, নাম হৈছে 5টা কৌতুক। আজি 5টা কৌতুক কম, আৰম্ভ কৰিছোঁ। 1 নম্বৰ, পৃথিৱীত দুচাম মানুহ আছে। মই 1 নম্বৰটো কৈছোঁ, একচাম মানুহ আছে যিয়ে পুৱা গধূলি ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা কৰে যে আজি সকলোৰে বেমাৰ হ'ব। সেইচাম মানুহ কোন জানেনে? সেই হ'ল আপোনালোকৰ ফাৰ্মাচীসকল, ডাক্তৰসকল। তেখেতসকলে পোনপ্ৰথমে চাকি ধূপ দি সেৱা কৰে আজি মানুহৰ বেমাৰ হ'ব, মোৰ বিক্ৰী হ'ব, ধেমালি কৰিছে দেই। আৰু দ্বিতীয় শ্ৰেণী, 2 নম্বৰটো হ'ল আপোনালোকৰ। আমি সাধাৰণতে বাহিৰৰ পৰা আহি বাথৰুম কৰি আহি পেচাব কৰি আহি আমি সাধাৰণতে হাত ধুওঁ। এতিয়া এচাম মানুহ আছে যি যোৱাৰ আগতে হাত ধুওঁ। কোন জানেনে? ফুচকা বেপাৰীসকল। আপোনালোকে নিশ্চয় ফুচকা খাই ভাল পায়। এই ফুচকা বেপাৰীসকলে আহি হাত ধুই যোৱাৰ আগতে হাত ধুই যায়। জানেই কিয়? সেইটো নকওঁ। 3 নম্বৰ, মই গুৱাহাটী চিৰিয়াখানাত গৈছোঁ। যাই তাত দেখিছোঁ এটা বান্দৰ আছে, মোৰ লগত আছিল আঠিয়া কল। বান্দৰটোক দিলোঁ আঠিয়া কল এটা উলিয়াই। বান্দৰটো এবাৰ নাট্যঘৰত শুনি চাই, একবাৰ নেগুলডালৰ ঘৰত লগাই দিয়ে। একবাৰ শুনি চাই, একবাৰ নেগুলডালৰ ঘৰত লগাই দিয়ে। কিয় জানেনে? নাজানে ন? কৈছোঁ কি? এই বান্দৰটো যেতিয়া আঠিয়া কলটো খাই পোৱা নাছিল, তেতিয়া সি জুখি চাইছে, দেখাও নাছিল, শুঙি চাইছে, গোন্ধ চাইছে, তাৰ নেগুলডালৰ ঘৰত লগাই দিছে। মানে সি হয় খাব, কিন্তু তাৰ তলেৰে ওলাই যাব নে নাযায় সেইটো সি জুখি চাইছে। আপুনি 4 নম্বৰ কৌতুকটো আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ পৰা যেতিয়া চিৰিয়াখানাৰ পৰা ওলা বাছ ষ্টেণ্ডত বহি আছোঁ, মই তাত দেখিছোঁ আয়ৈ দেখি আন্দাজ পেনে ইলাস্টিক দেখাতে একেবাৰে মই ৰবাৰী কিবা মাৰি দিছোঁ। তেতিয়া ভদ্ৰমহিলাবোৰ কৈছে, এই অভদ্ৰ নেকি হা, মই এতিয়া বাচিব লাগিল নহয়, মই জানো না দেখাতে জানতো মানে ব্লেক চাৰ্ট পিন্ধি আছে। তেতিয়া মই চকুত টিপ মাৰা আৰম্ভ কৰিছোঁ। তেতিয়া মানুহবিলাকে নিশ্চয় আহি গ'ল, মই কৈছোঁ তুমি চকুৰ বেমাৰ। আৰে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন, বাচিব লাগিব না। সেইকাৰণে পুৰা চকুত টিপ আৰম্ভ কৰিছোঁ। কেনেকুৱা লাগিছে মোৰ টেলেণ্ট? ভাল লাগিছে ন? যদি ভাল লাগিছে মোৰ সাথে লাইক কৰি দিব, কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ কিলিঙাটো বজাই দিব। নাই নাই, আপোনালোকে আঁতৰি নাযাব। 5 নম্বৰ কৌতুকটো কোৱাই নাই। আমাৰ মহিলা নাৰী প্ৰণাম জনাইছোঁ। নাৰী বহুত ওপৰত, তেওঁলোকক প্ৰণাম জনাইছোঁ। অলপ ধেমালি। মহিলা 3 প্ৰকাৰ। সেইকাৰণে কয়ে নাৰী নোহোৱাগিৰি মানুহ যায় গিৰি। বিজেলি ঘৰ ছায়া নাৰীৰ মায়া কোনো ধৰিব নোৱাৰে। দুৰ্গা আপোনালোকে জানে দেৱী নাৰী 3 প্ৰকাৰ। মাতৃ হলে শাসন আৰু পত্নী হলে শাসন আৰু প্ৰেমিকা হলে শোষণ। কেনেকুৱা পাইছে আপুনি মোক কমেণ্ট বক্সত জনাব। মোৰ কৌতুকবোৰ যদি কিবা ভুল হৈছিল আপোনালোকে মোক ক্ষমা কৰি দিব। আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লাগিছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। নমস্কাৰ। আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা কিলিঙাটো বজাই দিব, লাইক কমেণ্ট সকলোবোৰ কৰি মোক জনাই দিব। ভাল লাগিছে বেয়া লাগিছে ভুলবোৰ দেখুৱাই দিব। ধন্যবাদ।